নেকি নহয় চাওঁ কোম্পানীকে কাৰোৰ প্ৰতি বস্তাৰ কোম্পানীকে কাৰ প্ৰতি কোম্পানীকে কাৰ প্ৰতি নহয় ইটা না কোম্পানীকে ঘৰৰ প্ৰতি মই জানো সদায় সদায় টিভিত অমিতাভ বচ্চনে কিবা এডভাৰটাইজমেণ্ট চাই গেলে আমি অমিতাভ বচ্চনৰ লগো পাম কিজানি চবে ভাল ভাল এটা মোবাইল ল'বি তেতিয়া আমি চেলফি মাৰি পাৰিম তাৰপৰা অমিতাভ বচ্চনক লগ পাবি এটা ফুটো বক্স স্কুল চেণ্টাৰত ঘণ্টাও লগ নাপাতা অমিতাভ বচ্চনক মই গম পোৱা নাছিলোঁ দে বাদ দি হ'ব চাচোন 29 তাৰিখে হ'ব তাৰমানে কালি চবে কালি মোনা লৈবি মই বস্তা লৈ মই ট্ৰেক্টৰ লৈ আহিম নহয় বাদ দি এতিয়া যাওঁ ট্ৰেক্টৰ মোনা দিয়া নাই আমি লব পাৰিম কি তই ললি না পৰা কিনো লম মিলে বিতে মই সাগল কিনবা লাগিব তা বাদ দি দে বাদ দি মই তো দেখান ট্ৰেক্টৰ খুজি আছে মই দিবা লাগিব মই গান নৰু গিলা মোক খানি পইচা লাগিব মোক না কথা গৰম থাকে যা মোক লাগব কি নাই যা কৰি আছে আবা তো মেও আছে মোৰ বচি দিবে কানো জায়গা না বুঝাইছে আমার এতে বই আছে কত বগে বগে জাগাই না বই নিচে জাগাই না চলি গেলে আহিছে নেকি ইমান হাল্লা কৰি আছে বাইদেউ একবাৰ চায়ে তো নাই বাইদেউ দে মই আৰম্ভ কৰোঁ চলি ইয়াত মই গোটাইখিনি যোগাৰ কৰিছোঁ এতিয়া মই ৰুলটো কৈ দিওঁ চলি ইয়াত আজি আমি কোম্পানীকা কৰ্মপতিখন গাঁৱত পাতিছোঁ তেনেহ'লে আজি মানে চব কিতাপৰ পৰাই মানে প্ৰশ্ন সুধিম চলি ইয়াত মই যেনেকৈ ভিতৰত মাতো সেনেকাই 1 নম্বৰ তইছে দে এতিয়া আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্ন তোৰ প্ৰথম প্ৰশ্নৰ মূল হ'ব 5 টকা প্ৰশ্ন হ'ল পথ কাক বোলে যিহেৰে মানুহে গাড়ী চলাব বা খোজকাঢ়িব পাৰে তাকে পথ বোলে যিহেৰে মানুহ খোজকাঢ়িব বা গাড়ী চলাব পাৰে তাকে পথ বোলে তই মোৰ মাথাটো খাই পেলবি দেই আগততো যি কৰিলি এবাৰ ছেকেণ্ড প্ৰশ্নৰ মূল হ'ল 10 টকা দেচোন ক তই বেঙৰ নেচ থকা পোৱালি কি বুলি কয় কি কয় বেঙৰ কোনে নেচ থকা দেখছি তই চোন মোৰ চকৰ ভিতৰত সোমাই যাবা খোজা বহি থাক তই প্ৰশ্নৰ উত্তৰ দিবে দেচোন বাৰু আগৰ যিকেইটা যি কৰিলি এইবাৰ যদি 20 টকা লাগে তেনেহ'লে এই প্ৰশ্নটোৰ উত্তৰ দিবা লাগিব দেচোন ক ভাৰত কোনদিনা স্বাধীন হৈছিল বাইদেউ জানো 1947 এনেকুৱা নাম্বাৰচোন নেওতাতে নাই যা তই প্ৰশ্নৰ উত্তৰ দিবে নাংগে নাকত তেল দি কিনে ঘুমাই থাকবি বাইদেউ নাকত তেল কেনেকা দিমে তেলো দেখোন বহুত দাম হৈছে মোবিল দি কিনে ঘুমাই থাকবি বাইদেউ মোবিল দিবা মোবিল দিলে মই মৰিম এটা প্ৰশ্নৰ উত্তৰো দিবা নলাকে গোটাই উল্টা উল্টিকে দিছে 2 নম্বৰ এইবাৰ মুখ মাছি যাও 2 নম্বৰ চলটো অলপমান পাৰান পাই অলপমান পইচা কমাই দিবা লাগিব নহ'লে মই লুটি যাব লাগিব 2 নম্বৰ আহিলি তোৰ এতিয়া প্ৰথম প্ৰশ্ন আৰম্ভ হ'ব প্ৰথম প্ৰশ্নৰ মূল হ'ল 2 টকা দেচোন ক তই হোৱাডুৱাৰ বেগ কৰছ না বাইদেউ আপোনাৰ দেউতা মৰাৰ কাৰণে গাঁৱত হোৱাডুৱা লাগছি কি দেউতা মৰি পাই যাও বাইদেউ বাগ কৰছ না হে কৈছো হয় নেকি তেনেহ'লে তোৰ ভাল তোৰ একাউণ্টত মই 2 টকা ভৰাই দিম এই পইচা আৰু অলপ কমাই দিব লাগিব বাইদেউ কি ভাবি আছে একো ভাবা নাই তোৰ ছেকেণ্ড প্ৰশ্নৰ মূল হৈছে 1 টকা বাইদেউ আগৰ প্ৰশ্নটোত দেখোন 2 টকা আছিল এইবাৰ প্ৰশ্নটোত 5 টকা মান হ'ব লাগে কেনেকৈ 1 টকা হয় নাই এইগিলাখান মোৰ ৰুল তোৰ ছেকেণ্ড প্ৰশ্ন হ'ল তই এটা শব্দত প্ৰকাশ কৰিব লাগিব দেচোন ক কলৈ যোৱা টান বাইদেউ আমাৰ বস্তিত যোৱা টান কি তহঁতে বস্তিত যোৱা টান কেনেকৈ
বাইদেউ কবা ঘিনে লাগে দেখোন কচোন ইমান কি ঘিন লগা কথা কি কব বাইদেউ আমাৰ বস্তিৰ ৰাস্তাটো 2 লেলামান উলে থৈ দে কে ঘিন কৰিব লাগে গৰুৱে হাগে ও বাইদেউ গৰু নহয় আচালটোৱে কি আচালটোৱে এ মানুহৰ গু এই নপিৰা গুহান বমি আবু এই যাই পেলাই কি গেহান মানুহৰ গু চানুৰ গু কবা আইছে 3 নম্বৰ এফালে তোৰ প্ৰথম প্ৰশ্নৰ মূল হল 5 টকা এতিয়া প্ৰশ্ন আৰম্ভ কৰো দে কৈছো বিখাত কাক বোলে যি গৰৰ সৰ্গনা তাকে বিখাৰ গ বোলে কি যি গৰৰ সৰ্গনা তাকে বিখাৰ গ বোলে তই মানুহ শুনো মাৰি দেও দিয়ে দে এতিয়া যি এতিয়া তো সেকেন্ড প্ৰশ্নৰ মূল হল 10 টকা দেচোন তই আকৌ পেট কছাৰ বাক্য ৰচনা বাইদেউ খালি ৰঙিয়াত গাইছিল গাই থাকাতে 10 দিনত থাকা এটা কল খালা তাৰপিছত বাইদেউ ৰাতি পেট পছিল হাও বইছন কালি ৰঙিয়াত যাই নাই আগত মই বাছা কল খালো এ বাইদেউ আপনি বুজি নাপায় কথাগিলা মই বাক্য ৰচনাই কৈছো হে ভগৱান সবিচোন মকলাই কিনে বাক্য ৰচনা কৰি আছে লাষ্ট প্ৰশ্ন 3 নম্বৰ প্ৰশ্ন 20 টকা যদি লাগে এটোৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব লাগিব এটা শব্দত প্ৰকাশ কৰচোন তই এতিয়া কচোন দেখ ভাল নাপা মানুহ কি কৰিব লাগে ডাইৰেক্ট ওয়ান টেপ মাৰিব লাগে ভাইদু কি ওয়ান টেপে হেডশট ওয়ান টেপ মানে হেডশট এ বাদ্দি তোৰ এটা ফ্ৰী ফায়াৰৰ কথা ও ভাইদু আপনি কেনকা গম পায় ফ্ৰী ফায়াৰ দি হেডশট আছে মই খেলা মই লেজেন্ড প্লেয়াৰ ও দতেনে আইডিটো দিব কিন্তু এই মগে হান নৰা চলি আইডি চাইডি নেদাও হয় নেকি চলো মই চা কেনে চলিয়ে দেখ ভাল নাপা মানুহ বলে ওয়ান টেপ মাৰে হি জাগ দে 4 নম্বরে ফেলা হয় বেছো তোর প্রথম প্রশ্নের মূল হসি 5 টাকা দে এতিয়া কচোন এটা শব্দত তই প্রকাশ কর কি বস্তু দেখা না যায় ভূত কি ভূত দেখা না পায় আপনি বস্তি রাখলে আসবো কোন ভূত এঙ্কে দেব যা তই ঘরত হবাও পাই দে আজিৰ পৰা বস্তি ডাকলে হাইবে না যাও 5 নম্বরে ফেলা তোৰ প্ৰথম প্ৰশ্নৰ মূল হসি 5 টকা কি লাজ লাগে এ মচনা তা প্ৰশ্ন হোদাই নাই লাগে যা তই পাৰাই প্ৰশ্নৰ উত্তৰ দিবা নংগে এই কেনে আপি প্ৰশ্নৰ হোদাতে লাজ লাগে 6 নম্বৰ শেষ কৰবে ৰে 6 নম্বৰটো লৈ কিনে ঘৰতে যাও আইলি তোৰ প্ৰথম প্ৰশ্নৰ মূল হল 5 টকা তোৰ প্ৰথম প্ৰশ্ন হল কপাল ফুলৰ বাক্য ৰচনা বাইদেউ যোৱাকালি ৰাতি ভিন্দৰ আপনি গাড়ী তিঠি যাই আহিল তাত আপোনাৰ কপালখান ভিন্দৰ পিছত লাগি ফুলি গৈছিল কি কত মই কপাল ফুলা দেখিলে মছন বিয়া না কত তই ভিন্দৰে দেখি ও বাইদেউ মই বাক্য ৰচনা কৈছো কি তই মোক ধৰি কিনে বাক্য ৰচনা কৰছে তোৰ সেকেন্ড প্ৰশ্ন আৰম্ভ হ'ব সেকেন্ড প্ৰশ্নৰ মূল্য হল 10 টকা দেচোন কত তই তা উঠি পৰি লগাৰ বাক্য ৰচনা কৰ বাইদেউ আপোনাৰ বেট মই বহুত উঠি পৰি লাগি দিম হে ভগৱান সবাইচোন মোৰ ওপৰতে বাক্য ৰচনা কৰে যা তই বাক্য ৰচনা কৰবে নাংগে দুয়ে বাক্য ৰচনা কৰবে দে আৰু ভুল হ বুলি কয় হে চলিয়া যো ন যো আমি কৰবতি যো বাইদেউ আমাৰ বস্তিৰ ৰাস্তাটো 2 লেগামান উলে থৈ